শুনিছে উঠক Good morning. উঠক Hi dosto, মই আজি আপোনালোকক লৈ যাম আমাৰ বিচেৰিয়া দহপথাৰ ৰাস্তাত খনাজান পাৰলৈকে আপোনালোকক দেখাম আমাৰ ঘৰৰ পৰা সামগ্ৰী পাৰ যিমানবোৰ আছে আৰু এতিয়া উঠিছোঁ মই আপোনালোকে দেখা পাই আছে মই এয়া এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ ৰুটি চাহ দেখা পাইছে ব্ৰেকফাষ্ট কৰা হৈ গ'ল মই এতিয়া ভাবিছোঁ কি কৰোঁ দেখিছে গাইজ মই ফাইনেলি আমাৰ নাভিতৰ দোকানখন আহি পাই গ'লোঁ আমাৰ কেনেকুৱা ভাল এয়া আমাৰ প্ৰায় কি নাম আছিলতো লক্ষণৰ চেলুন দোকানত আহি পাই গ'লোঁ এই আমাৰ লক্ষণক দৰ্শন কৰিলোঁ বিয়া পাতি আহিছে বঢ়িয়া হাই গাইজ আপোনালোকে দেখা পাই আছে এয়া আমাৰ দপথাৰ ৰাস্তা এইটো চাওক দুইফালে পানী হৈ গৈছে দেখা পাইছে এটা এটা কিবা সুন্দৰ পৰিৱেশ ভাল লাগে দেখি আমি সেইটো কাৰণে আপোনাৰ ইভিনিং মৰ্ণিং আহোঁ অকণমান ফুৰিবলৈ চ' আপোনালোকক সেইটো কাৰণে মই লৈ আহিলোঁ আজি আপোনালোককো এপাক ফুৰাম বুলি তে দেখা পাই আছে আপোনালোকে চাওক দুইটো ছাইডত পানী এইটো ছাইডতো একদম পূৰা নদী হোৱাদি হৈ গৈছে চাওক এইখন পূৰা নদী আৰু চাওকচোন এই গছজোপা কিমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ চাওক গাইজ দেখা পাইছে বৰটোকোলা চাওক কিমান ডাঙৰ ডাঙৰ চৰাই উৰিছে দেখিছেনে আপোনালোকে কিমান ধুনীয়া ভাল কেমেৰা থকা হেঁতেন আপোনালোকক ভালকৈ জুম কৰি দেখাই দিলোঁ হয় কিন্তু এতিয়া ইমান ভাল কেমেৰা নাই মোবাইলতে কৰোঁ ব্লগবিলাক মই আপোনালোকক দেখালোহেঁতেন ভাল কেমেৰা লৈ এদিন কেতিয়াবা দেখাম আপোনাক গাইজ আপোনালোকে দেখা পাই আছে মই আহি 10 বেচেৰা পাই গ'লোঁ মানে লগভগ আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ আৰু খনাজান পাৰ আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰ মানে বেচেৰা মুছলিম গাঁৱৰ পৰা খনাজান পাৰলৈকে 4 কিলোমিটাৰ আপোনালোকে কেতিয়াবা আহিব আৰু অলপ দিনৰ পিছত আপোনালোকে ইয়াত দেখা পাব সকলো মানে ৰাইজ ওলাই আহিব মাছ মাৰিবলৈ মাছৰ উজান পৰিব আৰু কেইদিনমানৰ পিছত এতিয়া পানী বাঢ়ি আছে লাহে লাহে পানী বাঢ়ি গৈ আছে আৰু কেইদিনমানৰ পিছত মাছৰ উজান পৰিব কিন্তু আপোনালোকে অকণমানো স্কিপ নকৰিব খুব ধুনীয়া ভিডিঅ' এটা হ'ব আমাৰ এইখনেই দলং আমাৰ খনাজান পাৰ বুলি কয় আগতে এখন কাঠৰ দলং আছিল এতিয়া চৰকাৰে মানে পকাৰ দলং বনাই দিলে ধন্যবাদ চৰকাৰক হ'ব যাতায়াতৰ এটা ভাল সুবিধা হৈ গ'ল লওক মই আপোনালোকক লৈ গৈ আছোঁ অকণমান দূৰলৈ মানে কি ইয়াত মানে আহাম পিছত ঘৰলৈ উভতি যাবলৈ মানে মনেই নাযায় ইমান ভাল লাগে পৰিৱেশটো নহয় চৰাই চিৰিকটিৰ মাত আৰু বিভিন্ন ধৰণৰ পক্ষী দেখা পোৱা যায় তাৰপিছত আপোনালোকে চাউণ্ডটো শুনা পাইছেই চাগে বহুতখিনি কিন্তু ইয়াত মানে কি এনেকুৱা এটা সুন্দৰ পৰিৱেশ আৰু কেইদিনমানৰ পিছত আৰু ভাল লগা হ'ব যেতিয়া মানে কি পুৰা চাৰু চাইড পানী হৈ যাব ন তেতিয়া মাছ মাৰিবলৈ আহিব মানুহবিলাকে জাল লৈ আহে মাছ মাৰে বৰশীটো নাপায় বাৰু কিন্তু জাল মানে বহুত মাৰে আৰু এনেই আপুনি যেতিয়া খোজকাঢ়ি ফুৰিবলৈ আহিব নহয় মাছৱালাবিলাকে যেতিয়া মানে জালুৱাবিলাকে যেতিয়া জাল মাৰি থাকে দেখিলে ওচৰত ৰখিলে হ'ল আপোনাক মানে কি এনেই ধৰক পলিথিন এটা পকেটত আমি মনে মনে ভৰাই লৈয়ে আহোঁ মানে কি ঘৰৰ পৰা লৈয়ে আহোঁ কাৰণ কিয় আপোনালোকক মানে কি খালী হাত যাব নিদিয়ে খনাজান পাৰৰ পৰা মানুহ ৰাইজে খালী হাত যাব নিদিয়ে মাছৰ উজানৰ টাইমত দেই
এনেই নহয় আৰু মাছৰ টাইমত মানে কি আমাক মানে কি পলিথিনত ভৰাই দিয়ে আৰু ইমানেই সোৱাদ থকা মাছ পায় নহয় একদম কি ধুনীয়া ধুনীয়া সোৱাদৰ মাছ আহি আছে এইটো দিনত সেইটো দিন যেতিয়া আহি পাব মই আপোনালোকক আকৌ লৈ আহিম এইটো জেগালৈ এয়া আপোনালোকক অকণমান চেষ্টা এটা কৰিছোঁ জুম কৰি মানে ইয়াত ধৰক গৰু গাই চৰি আছে এয়া চাওক মই অকণমান জুম কৰি চেষ্টা কৰিছোঁ দেখাবলৈ কাৰণে এইবিলাক গৰু এয়া হ'ল আমাৰ বাম বেচেৰা দ বেচেৰা ৰাইজৰ গৰু ভাবাইছে আপোনালোকে এইখিনি আৰু ইয়াত এখন চাওক কচুৰ খেতি কৰি আছে চব কচু কলা কচু খেতি আপোনালোকে দেখা পাইছে মোৰ এয়া বন্ধুৰ দেউতা জিতুৰ দেউতা মোৰ বন্ধু জিতুৰ দেউতা গাইজ আপোনালোকে মানে কি দেখা পাইছে মই মানে থাকিব নোৱাৰিলোঁ ৰাস্তাৰ পৰা নামি গুচি আহিলোঁ পথাৰত মানে আমেজটো বহুত বেলেগ গাইজ আপোনালোকে দেখা পাইছে মই দলঙৰ ওপৰত আকৌ আহি পাই গ'লোঁ এইখনেই আমাৰ সনাতন দলং চব আৰু মোৰ ইয়াতে আহিলোঁ আমাৰ গাঁৱৰে বন্ধুসকলকো আকৌ লগ পাই গ'লোঁ এই চাওক মোৰ বন্ধু আফজল আহি গ'ল আফজল আৰু নন্দু আহি পাই গ'ল আফজল ক'ত যাওঁ তই ক'ত গৰু আছে তুমি একদম নিজৰ গৰু ল'বলৈ কাৰণে আহি পাই গ'ল গাইজ আপোনালোকে দেখা পাইছে মই এতিয়া ঘৰলৈ উভতি গৈ আছোঁ বন্ধুসকল চাওক আপোনালোকক মই আকৌ সেই আগৰ জেগাত আহিলোঁ এয়া দপথাৰত এতিয়া পানী আহি গৈছে ফুল্লি পানী আহি গৈছে একদম পূৰা আৰু পানী আহিব মোটামুটি মই ইয়াত যে খাৰা হৈ আছোঁ ইমানখিনি মানে ইমান পানী আহি যায় মানে ৰাস্তা ইপাৰৰ পৰা সিপাৰ হৈ যায় চ' আপোনালোকক আৰু ভিডিঅ'টোত মই বেছি এটা লম্বা নকৰোঁ আকৌ পুনৰ লগ পাম আপোনালোকক মৰম দিব মোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আকৌ এটা নতুন ভিডিঅ' বনাম সেই ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম ধন্যবাদ